প্ৰিয় দৰ্শক আজি আহি উপস্থিত হৈছোঁ মিনি কাজিৰঙা অৰ্থাৎ পানপুৰলৈ আৰু পানপুৰৰ ৰাজধানী চিতলমাৰী এই দেখা পাইছে মই বিশ্বনাথ ঘাট পানপুৰ মথাৰ থিয় হৈ আছোঁ আৰু এই ঠাইডোখৰৰ নাম হৈছে চিতলমাৰী আৰু এয়া হৈছে মথাৰি গাতে লাগি আছে চিতলমাৰী বিল চিতলমাৰী বিলত দেখা পাইছে এই কোলা কোলা কিবা ডুবি আছে যে এয়া হৈছে একোটা বনৰীয়া মহ দেখা পাইছা এই প্ৰচণ্ড গৰমত এই বনৰীয়া মহবিলাক কাজিৰঙাৰ ভিতৰৰ পৰা ওলাই আহি এই চিতলমাৰী বিলত গা ধুই আছে মানে ঠাণ্ডা উপভোগ কৰি আছে ইহঁতৰ মতে ইহঁতে আনন্দ উপভোগ কৰি আছে কেমেৰা পাৰ্চনক দেখাবলৈ যত্ন কৰিম দেখাই দিবলৈ যত্ন কৰিম দেখাই দিয়া মহবোৰ চাওক কি ধুনীয়াকৈ ডুবি আছে আৰু বিলৰ খিপাৰে চাওক গৰুবোৰ ঘাঁহ খাই আছে এয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মহ মিনি কাজিৰঙা বুলি কোৱা হয় যাক পানপুৰ অঞ্চল চাওক এয়া হৈছে চিতলমাৰী বিল আৰু এনেকুৱা আপুনি বিৰল দৃশ্য দেখিবলৈ হ'লে সকলো সময়ত নাপায় কপালৰ বলতহে আপুনি পাব যদি আপুনি মানে কেতিয়াবা কাটচিতে পাব আপোনালোক আহিব এই পানপুৰ অঞ্চললৈ কি এক সুন্দৰ দৃশ্য উপভোগ কৰি আছোঁ যিসকলে আজি আহিছে তেওঁলোকে চকুৰে দেখিব পাৰিছে আৰু এয়া দেখাবলৈ যত্ন কৰিম এয়া হৈছে ফৰেষ্ট অফিচ পানপুৰ ফৰেষ্ট অফিচ দেখা পাইছে আপোনালোক আৰু এয়া হৈছে চিতলমাৰী বিল কি সুন্দৰ এক নান্দনিক দৃশ্য আবেলি সময়ৰ আপোনালোকে আহিলে ইয়াৰ দৃশ্য উপভোগ কৰিব পাৰিব আৰু এয়া হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান যাক আমি মিনি কাজিৰঙা বুলি ক'লেও যাক আমি মিনি কাজিৰঙা বুলি কওঁ আৰু বন্ধুসকল এয়া আছিল চিতলমাৰী বিলৰ আজি আবেলি সময়ৰ এক বিৰল দৃশ্য আপোনালোকৰ মাজলৈ দাঙি ধৰিলোঁ আপোনালোকে ইয়াক কিদৰে সঁহাৰি দিয়ে এয়া আপোনালোকে কমেণ্ট কৰি জনাবলৈ আশা ৰাখিলোঁ আৰু পাৰিলে ভিডিঅ' শ্বেয়াৰ কৰি দিব যাতে আনো চাবলৈ সুবিধা পায় আৰু পাৰিলে মোৰ পেজটো ফ'ল' কৰি দিব যাতে এনেধৰণৰ ভিডিঅ' আগলৈ চাই থাকিব পাৰে আৰু সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ জয় হিন্দ জয় আই অসম।